পৃথিৱী বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰীত আজি এক অঘটন ঘটে। আজি পুৱাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ হালধিবাৰীত গড়ৰ আক্ৰমণত এজন লোক নিহত হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিডৰত পুৱাতে সংঘটিত হয় এই অঘটন। ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে বিক্ৰম লোহাৰ নামৰ ৫৬ বছৰীয়া লোকজনক গড়ে আক্ৰমণ কৰে। গড়ৰ অকস্মাত আক্ৰমণত বিক্ৰম লোহাৰৰ মৃত্যু হয়। গড়ৰ আক্ৰমণত নিহত বিক্ৰম লোহাৰৰ ঘৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা হাতীখুলি অঞ্চলত। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ। কাজিৰঙা বনাঞ্চলৰ আমাৰ যোনটো হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰে ৰাষ্ট্ৰীয় ঘাইপথত আজি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটে। হাতীখুলিৰ বিক্ৰম লোহাৰ নামৰ এজন ব্যক্তিক মাক পোৱালি গড়ে এটেক কৰাৰ বিনিময়ত স্পটতে তেওঁ ডেথ হয়। ইমিডিয়েটলি আমি বোকাখাট মেডিকেললৈ লৈ অনা হৈছিলে, কিন্তু ইয়াত ডক্টৰে ব্ৰড ডেথ হিচাপে ঘোষণা কৰে। এইটো যোনটো আমাৰ হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰ ৰাষ্ট্ৰীয় ঘাইপথত হৈছিলে, হাতীখুলিত হয়। বয়স অনুমানিক আমি যোনটো গম পাইছোঁ 56 হৈছে। নামটো বিক্ৰম লোহাৰ, আৰু এনেই চুলতান বুলি মাতে বুলি শুনিছোঁ, নহয় বুলি কৈছে। আৰু তেওঁৰ ককায়েক আছে, এনেকুৱা পৰিয়ালৰ মানুহ আছে। হয়, আমাৰ আঁতৰত আছিলে গাৰ্ড, আহি পোৱালৈকে তেতিয়ালৈকে হেৰি হৈ গ'ল। তাৰপিছত গাৰ্ডে ডাইভাৰ্ট কৰালৈকে মানুহজন চাব নালাগে আৰু আপুনি